নমস্কাৰ, আমাৰ ইউটিউব চেনেলটিৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন হ'ল মই ভিডিঅ' দিয়াই নাই, ভাবিলোঁ আজি এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। আজি মই পনীৰ বনাম, গতিকে পনীৰনো কেনেকৈ ঘৰতে বনাব পাৰি তাৰে ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। যিসকলে নাজানে তেখেতলোকৰ বাবে সুবিধা হ'ব, গতিকে ভিডিঅ'টো চাই থাকক আপোনালোকে। এইখিনি মই ঘৰৰে গৰু গাখীৰ লৈছোঁ আৰু ইয়াত মই ভেনেগাৰ ব্যৱহাৰ কৰিম। ভেনেগাৰ নাথাকিলে নেমু ৰসো ব্যৱহাৰ কৰিব পাৰে। মই নেমু ৰস বাৰু ব্যৱহাৰ নকৰোঁ এতিয়া। আৰু মই গাখীৰ লৈছোঁ 2 লিটাৰমান। এইফালে কেৰাহী পাতি দিছোঁ আৰু মই কেৰাহীতে গাখীৰখিনি গৰম কৰিম, যিহেতু গাখীৰখিনি উতল আহিবলৈ দিব লাগিব। আৰু এতিয়া মই গাখীৰখিনি অকণমান গৰম কৰি লওঁ। এয়া মোৰ গাখীৰখিনি অলপ গৰম হৈছে, ওপৰত এটা চালি বান্ধি আহিছে। আৰু যিহেতু গাখীৰ অলপ সৰহকৈ লৈছোঁ আৰু গৰম হওঁতে অলপ টাইম লাগিছে। গাখীৰখিনি যেতিয়া ফুলি আহিব, গেছটো ল' কৰি দিব। আৰু যিহেতু মই বাচনটো বহুত কেৰাহীখন সৰু ল'লোঁ, আপোনালোকে পাৰিলে অলপ ডাঙৰ কেৰাহী ল'ব, গাখীৰখিনি ফুলি যায়। মই অলপ বাচনটো সৰু হ'ল বাবে অলপ গাখীৰ এক্সট্ৰাকৈ মই থৈয়ে দিলোঁ। আৰু দেখিছেনে গাখীৰটো ফেন উঠি গৈছে। এতিয়াই গেছটো একদম কমাই দিব। কমাই ইয়াতে ভেনেগাৰ দি দিব। মই ওপৰত ভেনেগাৰ নিদিয়াৰ আগতে মই ওপৰত চালিটো থৈ দিছোঁ। চালিটো কিন্তু নথলেও পনীৰ বনাব পাৰি। এইটো মই বেলেগ এটা কাৰণতহে থৈছোঁ, এইটো ঘিউ বনাবৰ কাৰণে মই চালিটো থৈ দিওঁ গাখীৰৰ। কাপ এটাত থৈ যাওঁ। আপোনালোকে নথলেও নোথোৱাকৈও বনাব পাৰিব। মই এইটো যে পনীৰটো বনাবৰ কাৰণে চালিটো কাটিছোঁ সেইটো কথা নহয়। চালিটো মই অইন দিনা নেকাটোঁ, কিন্তু এতিয়া চালিটো মই কাটি থৈ গৈছোঁ এইকেইদিন। মই বটলৰ হাফৰটোৱেদি মই 5 হাফৰমান ভেনেগাৰ দি দিলোঁ। আৰু মই চাই দিছোঁ বস্তুটো, যিহেতু মই ইমান সৰহকৈ আগতে বনোৱা নাছিলোঁ। মই কম বনাওঁ, তেতিয়া ডেৰ হাফৰ 2 হাফৰ এনেকৈ দিলেই হৈ যায়। আজি যিহেতু অলপ সৰহকৈ বনাইছোঁ, সেইকাৰণে মই অলপ সৰহকৈ দিছোঁ ভেনেগাৰ, 5 হাফৰমান দিছোঁ ভেনেগাৰ। দিয়াৰ পিছতে আপোনালোকে গেছটো ল' কৰি অকণমান লৰাই থাকিব, নহ'বা গাখীৰটো ওপৰলৈ উঠি যায় যে। কিন্তু কিছুমানে এনেকৈও বনায় যে গাখীৰটো উতল অহাৰ পিছত 5 মিনিটমান গেছটো অফ কৰি তাৰপিছত মিলাই দিয়ে। মই তেনেকৈ বনাই চাইছিলোঁ, তেনেকৈ বনালে ইমান ভাল হোৱা যেন নালাগে। সেইকাৰণে মই এনেকৈয়ে দিওঁ, গেছটো অফ নকৰাকৈ মই তাৰ ওপৰতে ভেনেগাৰ দিওঁ আৰু এনেকৈ লৰাই থাকিব। আৰু এয়া দেখিছেনে কেনেকৈ দৈ হৈ গৈছে, গাখীৰটো ফাটি গ'ল। গাখীৰটো ফটাৰ পিছতে এতিয়া আপুনি মই অলপ টাইম যেতিয়ালৈকে গাখীৰটো ফাটি গৈছে যদিও যিবোৰ গাখীৰ ফটা নাই সেইখিনিও গাখীৰৰে হৈ আছে। সেইখিনি অলপ পাতলা য়েল্ল' কালাৰ এটা, পানীটো এক্সট্ৰা হৈ নোযোৱালৈকে অকণমান গেছটো মই ল'কৈ মই অন কৰিয়ে থওঁ। আৰু এতিয়া দেখিছেনে এক্সট্ৰাকৈ য়েল্ল' পানীটো ওলাই গৈছে। এতিয়া সেই পানীখিনি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, পানীখিনি পেলাই নিদিব। পানীখিনিত যে পনীৰত চব্জি বনাওঁতে যিটো পানী দিয়ে, পানীটো আপুনি এক্সট্ৰা পানী নিদি কেনে এইখিনি পানীয়ে ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমি এইখিনি হৈয়ে গৈছে, গেছটো অফ কৰি এতিয়া আমি এইফালে লৈছোঁ এখন চফা ধুই থোৱা এখন ৰুমাল লৈছোঁ। এখন ৰুমালখন ৰুমালখন তলত মাজত যে চেকাটো দেখিছে, সেইটো চেকা নহয়, কিন্তু বাচনটোৰ তলত যিটো বাচন দিছোঁ এই বাচনটো তিতা আছিলে। ৰুমালখন মই তাত পাৰি দিছিলোঁ কাৰণে ৰুমালখন তিতি গৈছে। আৰু তাৰ ওপৰতে এটা তলত বাচন থৈ তাৰ ওপৰত ৰুমালখন থৈ পিনে তাৰ ওপৰতে মই এইখিনি বাকি দিছোঁ। যিখিনি পনীৰ বনাইছিলোঁ সেই গাখীৰখিনি তাতে বাকি দিছোঁ। আৰু বাকি দিয়াৰ পিছত আপোনালোকে অলপ ঠাণ্ডা হ'বলৈ দিবও পাৰে। মই ঠাণ্ডা হ'বলৈ দিয়া নাই, লগে লগে হেৰি কৰি দিছোঁ, নহ'বা তলত পানীটো বেছি হৈ গৈছে কাৰণে তলত গাখীৰটো পৰি যাব বুলি। তাৰ এক্সট্ৰা পানীটো ওলাবৰ কাৰণে মই লাহে লাহে চেপি দিছোঁ, যিহেতু গৰম হৈ আছে, ইমান হেৰিও কৰিব পৰা নাই। লাহে লাহে আপোনালোকে চেপি দিব। এতিয়া মই এই পানীখিনি ছাইডত ৰাখি ইয়াত এতিয়া ঠাণ্ডা পানী দিব লাগিব পনীৰটোত।
বাচন লৈ ল'ব বাচনটো লৈ এনেকৈ যিখিনি পনীৰখিনি বনাবলৈ লৈছে পনীৰখিনিৰ ওপৰত আপোনালোকে ঠাণ্ডা পানী ঢালি দিব ঠাণ্ডা পানীখিনি ঢালি দিয়াৰ পিছত ধুনীয়াকৈ চেপি দিব বেছি টান কৰিও নেচেপিব ঠাণ্ডা পানী দিয়াৰ পিছত মই আকৌ ধুনীয়াকৈ চেপি ল'লোঁ অলপমান চেপি লোৱাৰ পিছতে তলত ডিছ এখনত পনীৰ টোপোলাটো থৈ ওপৰত গধুৰ মই টাইলছ এখন দি দিছোঁ যিহেতু গধুৰ মানে বস্তু এটা দি দিব লাগে আপোনালোকৰ ঘৰত কিবা যি গধুৰ বস্তু আছে তেনেকুৱা গধুৰ বস্তু এটা দি দিব আৰু দিয়াৰ পিছত এতিয়া মই 1 ঘণ্টাই ৰাখিলোঁ 1 ঘণ্টা ৰখাৰ পিছত চেক কৰিবলৈ আহিছোঁ এতিয়া ইয়াত দেখিছেনে আৰু তাৰ যিটো এক্সট্ৰা পানী আছিলে পানীটো তাত মানে ডিছখনতে পৰি আছে মই 1 ঘণ্টাৰ পিছত চাইছোঁ 1 ঘণ্টামান তেনেকৈ থ'ব যাৰ যিমান সুবিধা হয় আৰু বোলে টাইম নাথাকিলে অলপ জল্দি হেৰি কৰি দিলোঁ আপত্তি নাই মই কিন্তু 1 ঘণ্টামানেই ৰাখিলোঁ এই গাখীৰটোৰ তলত ভাজ পৰিলে যে সেইকাৰণে তলতে এটা গাঁত নিচিনা হৈ গ'ল কিন্তু পনীৰটো এইটো কিমান ধুনীয়া হৈছে দেখিছেনে এতিয়া মই ফ্ৰিজত ৰাখি দিছোঁ যেতিয়া মানে বনাম তেতিয়া মই উলিয়াম এতিয়া মই ফ্ৰিজত ৰাখি দিলোঁ 2 ঘণ্টামানেই ৰাখি দিলোঁ এতিয়া মই যিহেতু বনাব লৈছোঁ গতিকে এতিয়া কাটোঁ পনীৰটো আৰু দেখিছেনে কিমান কোমল হৈছে যিমানটো চাইজত যিমানটো জোখত খায় তেনেকৈ পিচ পিচকৈ কাটি ল'ব এয়া আমাৰ পনীৰ ৰেডি আপোনালোকে ঘৰতে যদি গাখীৰ আছে এনেকৈ যদি পনীৰ খাবলৈ ইচ্ছা যায় আৰু আমাৰ নিচিনাকৈ এনেকৈ ট্ৰাই কৰিব আৰু এনেকৈ বনাব খাবলৈ বহুত ছফ্ট হয় বজাৰৰ পৰা কিনি অনাৰ পনীৰ দৰেই হয় গতিকে আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই